মই গমেই নাপাওঁ কিমান কৰিব বুলি ভাবিছ মূৰ্খমে ভাবিছ কিবা এটা ব্যাখ্যা কৰি যদি চপাতি লওঁ আমাৰ ভাল লগা সময়বিলাক কিয় নষ্ট কৰিবলৈ অহা সকলো সময়তে ধেমালি ভাল নালাগে ধেমালি তই কৰিছ দেঞ্জন বাকী দেহাটো লগত কৰিছ আরে মোৰ দৰে এটা ডাক্তৰ বন্ধু থকাৰ পাছতো তোক এশবাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তই চেকআপ কৰিবলৈ নাহি আৰু এনেকৈ অৱহেলা কৰোঁতে কৰোঁতে আজি তই এক ভয়ানক স্থিতিত থিয় হৈ আছ For sale. You are playing the final game of life. মানে নতুন নতুন জনৰ চূড়ান্ত খেলখন খেলি আছ অথচ তোৰ একো খবৰে নাই Horses কি কৈছ মানে মই মৰিম কিয় এনেকুৱা কিয় ইমান সোনকালে মৰিম Horses দেখোন মোৰে শপত মোৰ চকুলে চাইক মই কিমান বছৰমান জীয়াই বছৰ ক্লাছতো তই অংক বৰ কেঁচা আছিলি ফেল কৰি মৰিছিল আৰে তই লেটাৰ পোৱা মানুহ কোৱা না মই কিমান বছৰ জীয়াই থাকা মেডিকেল চাইন্সৰ অংক মতে তোৰ আয়ুস খুব বেছি 3 বা 4 মাহ মই কেৱল 4 মাহ জীয়াই থাকি আরে উন্নত পালন করে দি তহতর মেডিকেল রিপোর্ট আরে ফালি সিঁড়ি উড়ুয়াই দি তহতর রিপোর্ট কি কৈছো হা পরীক্ষা শুরু আহিলে কব নহয় জমা বাকি আছে মই 4 মাহ জীয়াই থাকো মই মৰিব লাগিব মই যে মৰো মই দেখোন কেছটো নেদেখিম কেছটো হাঁহিব কেছটো কান্দিব মই নুশুনিম মোৰ কেছটো এনেকৈ চুব নোৱাৰি এনেকৈ মৰম কৰিব নোৱাৰি মোৰ কেছটো মই যামকৈ আৰে কোনোবা এখন ফটো আনি দেৱালত ওলমাই দিব মোৰ ফটো এটা বগা মালা পিন্ধাই দিব আৰু কপচা তোৰ বাপেৰ ফটো এখন এই বেৰত ওলমি আছে ফটো হৈ আৰু মই দীঘল হৈ এনেকৈ চাই থাকিম ই এক্টিং কৰে বিদ্যা পিলে রে মরিব নোৱাৰো মই মরিব নোখোজো মই কি কৈছিলে ফাইনেল গেম অফ লাইফ জীৱনৰ ফাইনেল খেলখন খেলিম মোৰ ষ্টাইলত খেলিম তলে মেডিকেল ষ্টাইলত নহয় উলট পালট কৰি নাহিবি নাহিবিও বন্ধু দেখা আরম্ভ হয়ে গেল ফাইনাল গেম অফ লাইফ এটা শুনে নাই বুঢ়া শুনে বাপেক শুনে শুনি গৈ চকি গৈ বদমাছ ডাক্তৰ তাক একো নক'বা মই বেয়া পাইছোঁ তাক মই নামাতো মানা কৰিছোঁ আমাৰ ঘৰলৈ আহিবি একদম বন্ধ বাছ আহিছে কিয় কৈছিলে না এতিয়া মানে কিবা ভাল লগা এটা কথা যদি খবৰ পাওঁ চিধা আহি আছে কিবা বেছি নিউজ দিয়ে নহয় চব এফালৰ পৰা শেষ কৰি পেলাই mana hangat hangat এলাহাম হৃদয় সব ভাঙা হব একদম ফালতু কাষ্ট বাকি তার কথা আমি লাভ নাই যদি আমার নিজৰ সময় নিজৰ কথা ভাবিব লাগিব কাকি তোমাক মই সদায় এটা কথা কম বুলি ভাবো আজি ক'ব লাগিব তুমি আকৌ মনত ৰাখিবা তুমি আকৌ আমাৰ কেঁচুৱাটোৰ অকল কিন্তু মাক হ'লে নহ'ব তুমি কিন্তু বাপেকো হ'ব লাগিব মইতো নাথাকিব পাৰোঁ ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে
গ'লে আকৌ গধূলিটো আহিব যদি অহা ৰাস্তাটো চিনি নাপাওঁ যিটো বাটেৰে যাব সেইটো বাটেৰে উভতি আহিব যদি নোৱাৰোঁ যদি মই ক'বলগীয়া হয় নামাতিবা মই যাব নোৱাৰোঁ কিয় এনেকৈ মোক আমনি কৰিছ কি ভাবিছ মই নামাৰোঁ চেলেঞ্জ কৰিছোঁ কেছটো নহ'লেকে নমৰোঁ যা ঐ যা ধরে প্রতিশু দিন প্রতিশু তারিখ আমার কেশবপুর বাটের সিআইএস মনাবরো চ্যালেঞ্জ করিস তো লেগ করছি করছে দেখা জগতর খানা বম হয়েছে জিপেশ্বর দেখা নাকি এটা অভিনয় যে প্রত্যেক বছরে আর जी है মই জীয়াই থাকিব বিচাৰোঁ মই মৰিব নিবিচাৰোঁ মই জীয়াই থাকিব বিচাৰোঁ তালৰ শব্দ শুনিলে ভূত পলায় মোক ভূতে নিবলৈ আহিছে তাল বজাওঁ ময়ে বজাওঁ অ' ভূত যাওঁ
কাহিনী কেঁচুৱাটো দেখি হয় এই মই যে তাল লগাই লগাই যে নাচিছোঁ আমাৰ কেঁচুৱাকে শুনিছে নলবাৰীৰ আখত গাইছে এয়া থিয়েটাৰ সূৰ্যৰ প্ৰথম দৰ্শনী মোৰ কিছুৱে কান্দিছে বহুত মানুহ হৈছে উশাহতে গুচকি আহিছোঁ দৌৰি সুদূৰ নিদিবি নিদিবি বিদায় নিদিবি সুধিবি মনকে সুধিবি চিতাখন কিয় জ্বলিছে না नूर के सुआन कांदिसे नूर के सुआन कांदिसे আছে সন্তান নিয়ে উঠব কেঁচুৱাটো ভালকৈ ৰাখিব মোৰ কথা বন্ধু তই এনেকে নাযাবি কিবা এটা কৰা মই স্বীকাৰ কৰিছো তই এবাৰ শ্মশানলৈ আহিছিল দূৰৈৰ পৰাই কেঁচুৱাটোৱে হাত জোকাৰি বাই বাই দিছিল মাত ফুটাহেঁতেন হয়তো ক'লেহেঁতেন নিদিবি নিদিবি বিদায় নিদিবি সুধিবি সুধিবি এইটো আছিল এটা চিম্পল ভিডিঅ' মোৰ কিছুৱে কান্দিছে নাটকখনৰ মানে থিয়েটাৰ সূৰ্যৰ এই বছৰৰ এখন সৰ্বশ্ৰেষ্ঠ নাট মোৰ কিছুৱে কান্দিছে তাৰে এটা ৰিভিউ দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক কিছু অংশ দেখালোঁ যিহেতু গোটেই নাটকখন দেখাব নোৱাৰোঁ কপিৰাইটৰ ইছ্যু থাকে তথাপিতো দেখালোঁ কিছুমান দৃশ্য লাষ্টৰ কেইটামান দৃশ্য আপোনালোকে নিজে কওক মিডল বয়ৰ অভিনয় কেনেকুৱা ধুনীয়া হৈছে তো নেক্সট আৰু এনেকুৱা থিয়েটাৰৰ ভিডিঅ' আপোনালোকক লাগে যদিও কমেণ্ট কৰি জনাব নেক্সট ৰাষ্ট্ৰীয় থিয়েটাৰৰ ৰিভিউ দিবলৈ চেষ্টা কৰিম অৰ্ধনাৰী 2 চম্পক শৰ্মা ৰচিত পৰিচালিত নাট সেইখনো বহুত ধুনীয়া হৈছে তো নেক্সট ভিডিঅ'ত সেইখনৰ ৰিভিউ আহিব তো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ